Welcome to my channel Moni Vlog. আজি ৰাতিপুৱাই ভিডিঅ' বনাইছোঁ, ৰানিং কৰিব আহিছিলোঁ। এখন দলং চাওক কি ধুনীয়া। আৰু এফালে ঘুলি আছে, কি দেখিছে, জাল মাৰি আছে। আৰু এইফালে এইখন আমাৰ পথাৰ, পানীয়ে নাই এবাৰ। এই গছজোপা সিপাকে ইমান ধুনীয়া ৰাস্তা চাওক না, একদম গ্ৰীণ গ্ৰীণ সেউজীয়া। এতিয়া চাওক না, ইমান ধুনীয়া ৰাস্তা, একদম মজা পুৰা। পথাৰবিলাক চাওঁ না, পানী নাই এবাৰ, একদম পুৰা শুকান শুকান হৈ আছে। কিছুমান ৰুলে আৰু এই পানী মেচিন লগাই। এইফালে চাওক, এইডাল পাইপ লাগি আছে মেচিনৰ। বৰষুণে নাই এবাৰ, মেচিন নলগাই কি কয়, মেচিন লগাইও ৰুব পৰা নাই কিছুমানে। এয়া চা না, নলাত থকা পানী শুকাই গৈছে, মেচিন লগাই লগাই পানীয়ে নাইকিয়া হৈ গৈছে। এয়া গাড়ী, ইয়াত মেচিন আছে নেকি, মেচিন আনিছিলে। এইবিলাক কিছুমানে ৰোৱা হ'ল আৰু যোনবিলাকৰ ওচৰত নলা আছে, পানী আছে, অলপ পানী আছে, তাৰমানে মেচিন লগাই ৰুলে। তো কিছুমানৰ দুইফালেতো পানী টানিব পৰা নাই, তো শুকান শুকান হৈ আছে এইফালে। আৰু এফালেও আছে, ইয়াত নলা আছিলে, পানী শুকাই গ'ল চব। এই নলা ওচৰখিনি ৰুলে আৰু, তো নলা দৰিয়খিনি আছে, সৌফালে শুকান শুকান হৈ আছে চাই, সেইখিনি পূৰা তাৰমানে পানীয়ে নাই, পানী। ভিডিঅ'টো কেনেকুৱা আহিছে জানো, অলপ ৰানিং কৰি আছোঁ, মানে লাহে লাহে ৰানিং কৰি আছোঁ, তো অলপ হিলিব পাৰে, ভালকৈ নাহিব পাৰে, তো হ'লেও বনাইছোঁ, চাব বুলি আশা কৰিছোঁ। এইবিলাক চাওঁ না, একদম বন গজি আছে। আগতে ইমান সময়লৈকে একদম পূৰা তাৰমানে ডাঙৰ হৈ যায় ধান। এফালে চাওক না, একদম নলা খালী, পানী থাকে আগতে, মাছ ধৰোঁ ইয়াত, এবার একদম নলা খালি, পানীয়ে নাইকিয়া।
এফালে চাওক নলা পানী নাইখে চয়না এফালে চানা ইমান ধুনীয়া ৰাতিপুৱা হাৱা খাই আছোঁ আৰু মানে একদম ঠাণ্ডা ঠাণ্ডা কুল কুল হাৱা মাৰিছে একদম মজা লাগিছে ৰাস্তাতে চাওক না কি ধুনীয়া একদম গাৰ্লফ্ৰেণ্ড লগত আহিবলৈ মজা লাগিব একদম ঠাণ্ডা ঠাণ্ডা কুল কুল বতাহ মাৰে না একদম গাৰ্লফ্ৰেণ্ড লগত আহিলে ফিলিংছ ক'বই নালাগে নকওঁ আৰু কেনেকুৱা লাগিব একদম বিন্দাছ ইমান ধুনীয়া ধুনীয়া গছ আছে চাওক হায় ঈশ্বৰ তোমাৰে মৰমে গানে গাব জানো হ'লেও আৰু ৰাতিপুৱা বুলি এনেই আৰু গুণগুণাইছোঁ এইটো ৰাস্তাত যোন পিনৰ পৰা আহিছোঁ মই সেইটো কৃষ্ণপুৰ উইচালি আৰু এদি মহালনি পদুমনি যাব পাৰে এদি যোনটো ৰাস্তা দেখাইছিলোঁ লেফ্ট চাইডে ঘূৰি পিনি তো এফালে গ'লে মহাদেৱপুৰ লেফ্ট চাইডে গ'লে মহাদেৱপুৰ পামগৈ ৰাইট চাইডে যদি যাওঁ ডিৰাক গেট অসম অৰুণাচল বৰ্ডাৰ পামগৈ আৰু তো মই ৰাইট চাইডে নাযাওঁ বাৰু লেফ্ট চাইডে যাম ৰাইট চাইডে গ'লে অলপ দূৰ হ'ব মানে लेफ्ट साइड गले जल्दी पाऊंगे तो लेफ्ट साइड जाम ये किसका घर है पूरा जंगल जंगल हो गया अरे इतना सुंदर बना के जंगल करके रखा है कैसे हो गया ऐसे एफाले सा माटी एकदम हुकान पूरा हुकान हुकान भिडिओ तो चाय एकदम मजा लगे ना मजा लगे लाइक এটা मारि दिबि আৰু मजा লাগিলে আৰু शेयर टेयर কি कमेन्ट समेन्ट এই কৈ দিবি আৰু যি পাও এফালে চা দাদাজনে মাছ দিছে মাছ পাইছে চাগে আৰু এফালে তো মেচিন পানী নাই তো মেচিন লগাইছে আৰু মাটি শুকান পুৰা মেচিন লগাই আছে আকৌ এবাৰ ভালকৈ দেখাই দিছোঁ বাৰু মেচিনটো এইটো চা পাইপ লগাই একদম পুৰা মেচিন লগাইছে মানে হ'লেও পানী একদম শুকানে হৈ আছে আৰু পানী লাগে তাৰমানে বহুত লাগিব পানী শুকান হৈ আছে তো যিহেতু ইফালে মানে কেম্প বনাই লৈছে ট্ৰেক্টৰ আছে তো ৰাতি মেচিন লগাই থাকে হ'লেও মানে পানী নাই তো সেইকাৰণে একদম ৰাতি লগাই থাকে মানে পানী দৰকাৰ যে ইমান ধুনীয়া ৰাস্তা একদম পুৰা সেউজীয়া দুফালে গছ গছনি মাজতে ৰাস্তা খোজ কঢ়া ৰানিং কৰা মজাই বেলেগ আৰু কি কবি আৰু একদম মজা লাগি যায় ঠাণ্ডা ঠাণ্ডা কুল কুল হাৱা মাৰি থাকে আৰু একদম মজা লাগে আৰু অলপ হিলিছে চাগে তো মানে খোজকাঢ়িছে তো একদম পুৰা একদম স্পীড মানে খোজকাঢ়িছে ৰানিং কৰি মিনি তো লাহে লাহে খোজ কঢ়া নাই মানে তো ভিডিঅ'টো হিলিব পাৰে হ'লেও আৰু চাব বুলি আশা কৰিছোঁ চাব লাইক কৰিব কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব আৰু খোজকাঢ়িছ এই এনেই ৰানিং কৰিছিলোঁ অলপ এইফালে পাইকে ডিৰাক গেট অলপ আগতে এইটো দেখিছে গাড়ী ৰখি আছে তাৰ ওচৰতে ডিৰাক গেট আৰু এফালে যায় চিটপানী আৰু এইফালে যায় মহাদেৱপুৰ আৰু এফালৰ পৰা মই আহিছিলোঁ
তো এফালৰ পৰা যাম। কি ধুনীয়া ৰাস্তা। ভিডিঅ'টো আজি ইমানে আছিলে, আশা কৰোঁ সকলোৱে ভাল পাব। যদি ভাল পালে আৰু যি মন যায় কৈ দিবা আৰু।